শুভ আবেলি সকলোকে। আজি আকৌ নদীৰ ফালে অকণমান ফুৰিবলৈ আহিলোঁ। এই অকণমান আপোনালোকক নদীৰ দৃশ্য দেখুৱাম। এয়া চাওক, অকণমান পানী বাঢ়িছে এতিয়া অলপ অলপ নদীখনত। পানী বাঢ়ি আছে। এই আমাৰ ভাইটি এটা মাছ ধৰি আছে। মাছ ধৰি আছে। এখন কি বুলি কয়, ধৰাখন কি? হা, ঘুকুতা। ঘুকুতাই মাছ ধৰি আছে দেই। এই আমাৰ মাহঁতো বহি আছে ওচৰতে। এই মাছ চাবলৈ চবেই আমি সকলোৱে ধুনীয়াকৈ বহি থাকোঁ আৰু এইডোখৰত। চাওকচোন, ইমান ধুনীয়া লাগিছে আকাশখন। এটা ধুনীয়া পৰিৱেশ। ভাইটিয়ে আমাৰ মাছ কেইটামান পাইছে, দেখুৱাম দেই। চাওঁ মায়ে দেখুৱাই দিয়ক, ধৰক মাছকেইটা। কি মাছ এইকেইটা? চেলকনা। এই চেলকনা মাছ কেইটামান চেলকনা মাছ পাইছে আৰু পিঁয়াজ দি খাবলৈ ভাল হ'ব ৰাতি। হয়নে? চাওকচোন পৰিৱেশটো বহুত সুন্দৰ, বহুত ধুনীয়া। সেই আবেলিটো মাৰ যাব আৰু মাছ ধৰিবলৈ খপি আছে। চৰাইবিলাকে কিমান ধুনীয়াকৈ মাতি আছে। ভাটৌ চৰাই নে সেইবিলাক? কি কেক কৰি আছে যে? খৰি আহিব নহয়, খৰি আহে নহয় ইয়াত। খৰি আহে, পানী বাঢ়িব লাগিব। বাঢ়িছে, পানী বাঢ়িব চাগে ৰাতিত নেকি? বাঢ়িব লাগিব। যোৱা বছৰ মাছ ধৰি ভাল লাগিল নেকি? থৈছোঁ দেই।